Hello everyone, so welcome back to my channel. নমস্কাৰ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই মানে বহুত বেছি দিনৰ মূৰে মানে সাৰ পাওঁ আৰু আজি মই সাৰ পালোঁ। আজি মই কোনো ধৰণৰ ব্লগ ভিডিঅ' লোৱা নাই, আজি মই লৈছোঁ এটা Q&A ভিডিঅ'। আপোনালোকে থাম্বনেইলখন নিশ্চয় গম পাইছে আৰু মই এইটো পোষ্ট কৰিছিলোঁ ইনষ্টাগ্ৰামত আৰু বহুত ধুনীয়াকৈ কুৱেশ্যনবোৰ কৰিছে। তো মই আজি একদম পুতলা নিচিনা বহি লৈছোঁ সন্মুখত আপোনালোকৰ কুৱেশ্যনসমূহৰ এনচাৰ দিবলৈ। তো আপোনালোকৰ জানো শুনিবলৈ মন যোৱা নাই? যদি শুনিবলৈ মন যোৱা নাই তেতিয়াহ'লে শুনিবই লাগিব, কাৰণ মই কমেই। আৰু তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভাবিছোঁ মানে আপোনালোকে চাই ভাল হ'ব, যিহেতু মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। আৰু যদি বেয়া পায় বেয়া হ'ব পাৰে, কথা নাই, হ'লেও লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু এতিয়া তেনেহ'লে ষ্টাৰ্ট কৰোঁ ন ভিডিঅ'টো। তো ব'লক। চ' মই বৰ্তমান এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আপোনালোকৰ কুৱেশ্যনসমূহৰ এনচাৰ দিবলৈ। আৰু মাজে মাজে অকণমান গণ্ডগোল চণ্ডগোল হ'ব পাৰে, এইটো মিলাই ল'ব। আৰু তো প্ৰথম কুৱেশ্যনটো সুধিছে হোৱাট আৰ ইয়ৰ হবিজ। তো এনেকুৱা ইংলিছ সুধিলে মানে মই অকণ কনফিউজ হৈ যাওঁ, মানে মোক কি চবেই ইংলিছত বহুত মানে চোকা বুলি ভাবিছে নেকি? মই ইমান চোকা নহয়, তো অসমীয়াত সুধিব। আৰু মোৰ হবি কি, মোৰ চবেই ভাল লাগে। প্ৰথম কথা মোৰ মোবাইল টিভিও ভাল লাগে। দ্বিতীয় কথা মোৰ ৰীল বনায়ো ভাল লাগে, এইটো মোৰ মানে ৰুচিৰ ভিতৰতে পৰি যায়। তাৰপিছতে আৰু কি ভাল লাগে, মোৰ ডান্স কৰি ভাল লাগে, ঘূৰিও ভাল লাগে, বহুত চব ভাল লাগে, মানে যিমান বস্তু আছে মোৰ মানে চব প্ৰিয়। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো হ'ল লাষ্ট ফিল্ম ইউ ৱাটছ, প্ৰিয়াংকু বৰাই সুধিছে। তো মই লাষ্ট ফিল্ম কি চাইছিলোঁ, এনেই মই মানে অনাই বনাই ঘূৰি ফুৰিব পাৰোঁ, কিন্তু ক'বলৈ যাবলৈ মানে অকণমান মোৰ কষ্ট ফিল এটা হয়, পইচা পাতিও লাগে যে, সেইটো কাৰণে মই মানে ইমান নাযাওঁ। বা গ'লে পুকৰত বা লগত লটিকাই মেলি যাওঁ। তো মই এতিয়া গুৱাহাটী গৈছিলোঁ, তেতিয়া লাষ্ট মই চাইছিলোঁ পাঠানখন, আৰু তাৰপিছৰ পৰা মই চোৱাই নাই। বা লগত গ'লে আকৌ কেতিয়াবা চাম, নিজৰ পইচা দি মানে মই নাচাওঁ। কুৱেশ্যনটো সুধিছে হোৱাট ইজ দি মষ্ট মেমৰেবল মমেণ্ট ইন ইয়ৰ লাইফ। তো এইটো সুধিছে বৈদ্যুতিক। আৰু মেমৰেবল মমেণ্ট এনেকুৱা বহুতবিলাক আছে, তো এতিয়া মই কোনটো ক'ম? 1 2 3 4 5 6টামান আছে মেমৰেবল মমেণ্ট। আৰু মই এতিয়া এটা ক'ম, মোৰ বাৰ্থডে পাৰ্টিটো। চ' মই কেতিয়াও এইটো ভাবা নাছিলোঁ যে মোক এনেকৈ বাহঁতে মানে মোৰ বাৰ্থডে পাৰ্টি এনেকৈ চেলিব্ৰেশ্যন কৰিব বুলি মই কেতিয়াও ভাবা নাছিলোঁ। যেতিয়া অকস্মাত হৈ গৈছে, আপোনালোকে ব্লগটো দেখি নিশ্চয় গম পাইছে যিসকলে চাইছে। তো সেইটো একদম মোৰ মানে সদায় মনত থাকিব, আৰু তেনেকুৱা যাতে নেক্সট নাহালৈকে মানে সেইটো সদায় মনত থাকিব। তো 4 নম্বৰ কুৱেশ্যনটো হ'ল লাভ ফ্ৰম গোৱালপাৰা। তুমি গোৱালপাৰা কেতিয়াবা আহিছানে? কুলদীপ ৰয়। মই গোৱালপাৰা কেতিয়াও যোৱা নাই, ফিউচাৰত যাম চাগে, তো লগ পাম নিশ্চয় চবকে। তাৰপিছত হ'ল হোৱাট ইজ ইয়ৰ ড্ৰিম ডেষ্টিনেশ্যন? কস্তুৰী। ড্ৰিম ডেষ্টিনেশ্যন চবৰে বেলেগ বেলেগ থাকে। তো মই মানে অকণ অনাই বনাই ঘূৰি ফুৰা মানুহ যে, তো মোৰ ভাল লাগে কি, ঘূৰি ফুৰি ভাল লাগে বেছিকৈ। তো মোৰ ডেষ্টিনেশ্যন হ'ল মানালী। বাট চিয়'ৰ নহয় মই তাত যে যাম, সেইটো চিয়'ৰ নহয়, যিহেতু বৰফ আছে, যাব নোৱাৰিবও পাৰোঁ, কিন্তু মানে মোৰ ভাল লাগে, আশা কৰোঁ কেতিয়াবা যাম চাগে। তো ভাল লাগিছে দেই, ভাল কুৱেশ্যন সুধিছা, মোৰ মনৰ কথাটো সুধি দিছা। তাৰপিছতে 5 নম্বৰ কুৱেশ্যনটো হ'ল তোমাৰ ফেভৰেট কালাৰ কি? ৰাহুল দেৱ। মোৰ ফেভৰেট কালাৰ, মোক যিটোৱে ভাল লাগে সেইটোৱে মোৰ ফেভৰেট কালাৰ। লাইফত বিগ ছাকচেছ কি? লাইফত বিগ ছাকচেছ বৰ্তমানলৈকে মই নিজে ছাকচেছ নহয়। তো লাইফত বিগ ছাকচেছ বুলি ক'লে একচুৱেলি মই ভাবোঁ যে অলপ ডাঙৰ চাঙৰ হৈ পইচা পাতি লৈ পেলাই মানে গোটাই পিটাই লৈ পেলাই গাড়ী চাড়ী কিনিম, বিন্দাছ ঘূৰিম, মাহঁতকো ঘূৰাম। আৰু সেইটো আৰু কেতিয়া মোৰ ছাকচেছৰ মানে যে এইটো মই পালোঁ নহয়, পোৱাৰ পিছত মানে মোৰ মানে শান্তি নালাগে যে হ'ল এইটো মই ছাকচেছ হ'লোঁ, নহয়। এইটো পোৱাৰ পিছত মই আকৌ ভাবোঁ যে সেই নাই দে আৰু অকণ লাগে নেকি। তো মানে চেঞ্জ হৈয়ে থাকে, কেতিয়াও মোৰ ছাকচেছটো এক জেগাত ৰখিয়ে নাথাকে, সেইটোৱে আৰু। নেক্সট কুৱেশ্যনটো সুধিছে হু ন' ইউ বেষ্ট? ৰাজলক্ষ্মী। মোক কোনে বেছিকৈ জানে বাৰু? মই নিজে কনফিউজ হৈ গৈছিলোঁ, মোক কোনে জানে? মোৰ মানে মহিমা অপাৰ। তো কোনেও মানে মোক ভালকৈ বুজিবই নোৱাৰে, জানিবই নোৱাৰে চাগে। আজি দেখিলা নহয় মই দাঁতলি আছোঁ, পিছদিনাখন দেখিবা মানে মোৰ হস্পিটেলত আছোঁ। তো কি মানে মোক কোন সময়ত কি হৈ যায় মনটো মানে নিজে গম নাপায়। তো মায়ে জানিব পাৰে চাগে, সুধিব লাগিব কেতিয়াবা। আকৌ কেতিয়াবা যি আহোঁ মই ধুনীয়াকৈ সুধি মেলি তোমাক জনাম। তুমি যদি জানা মোক তুমি তেতিয়াহ'লে কৈ দিবা কমেণ্ট বক্সত।
ক'বা নেক্সট কুৱেশ্যন হ'ল বা তোমাৰ ফেভৰেট এক্টৰ ফেভৰেট পাৰ্চন আৰু ফেভৰেট ইউটিউবাৰ কোন তো ফেভৰেট এক্টৰ বুলি ক'লে মোৰ তেনেকুৱা বিশেষ কোনো নাই মই চবকে চাওঁ চবৰে ভিডিঅ'জবিলাক মোৰ ভাল লাগে এক্টিংবিলাক মেইনলি ভিডিঅ' নহয় এক্টিংবোৰ চবৰে মোৰ ভাল লাগে তো সেইটোৱে আৰু যে মই আমুকক বেছি ভাল পাওঁ তামুকক কমকৈ ভাল পাওঁ নাই সেনেকুৱা কোনো ধৰণৰ নাই আৰু ফেভৰেট পাৰ্চন তো এইটো মষ্ট কমন কুৱেশ্যন হয় এইটো বহুতে সুধি আছিল তো এইটো মই লাষ্টত ক'ম আৰু ফেভৰেট ইউটিউবাৰ মই নিজে ছাকচেছ নহ'ব পাৰোঁ এইটো বেলেগ কথা কিন্তু মোক ভাল লাগে যেতিয়া মই ভিডিঅ'বিলাক কৰোঁ ন তেতিয়া নিজকে বেয়া লাগে কিন্তু আপলোড কৰাৰ পিছত মই চাই খুব ভাল পাওঁ হাঁহি উঠে অলপ কিন্তু বেলেগ কথা এইটো ভাল লাগে কিবা এটা আৰু তেনেকৈ ইউটিউবাৰৰ মই চবৰে ভিডিঅ'বিলাক চাওঁ আজিকালি মই নতুন যিসকল ইউটিউবাৰ হয় তেওঁলোকক বহুত ফ'ল' কৰোঁ যিহেতু ময়ো নতুনেই তো চাওঁ আৰু কেনেকুৱা ভিডিঅ'বিলাক বনায় আগতে মোৰ ভাল লাগিছিল খুশী পঞ্জাৱান তাইক কিবা এটা মোৰ ভাল লাগে কিউট লাগে মানে আৰু এতিয়া যেতিয়া ডাঙৰ হৈ গ'লো অলপমান ভাল নালাগা হৈ গ'ল নিজকে মোৰ ভাল লাগে আৰু কুৱেশ্যন হাউ ইউ ফিল আফটাৰ মেকিং দিছ ভিডিঅ' বহুত বেছি ভাল লাগিছে ভিডিঅ'টো বনাই পেলাই মানে মোৰ বিষয়ে আপোনালোকক জনাবলৈ পাই কিবা এটা ভাল লাগিছে ফূৰ্তি লাগিছে আৰু আপোনালোকে যে মোৰ বিষয়ে জানিব খুজিছে তো সেইবাবে মই অলপমান উৎসাহ পাইছোঁ যে নাই মোৰ বিষয়ে অলপমান কওঁ ফেমাছ নহ'ব পাৰোঁ বাট তেওঁ কিবা এটা ভাল লাগিছে আপোনালোকৰ আগত মোৰ বিষয়ে কৈ পেলাই তো আৰু এজনে সুধিছে বা মই কোন মনত আছেনে নে পাহৰিলা নাই মনত আছে তোমাক মই গুৱাহাটীত লগ পাইছিলোঁ হয়নে যদি ব্লগটো চাই আছা তেন্তে কমেণ্ট কৰিবা অৱশ্যে মনত আছে বাৰু কমেণ্ট নকৰিলেও গম পাম তুমিয়ে হয় বুলি আৰু নেক্সট কুৱেশ্যন বহুতে মোক কৈছে একদম বহুতে কৈছে মানে তেওঁলোকৰ নামবোৰ মই বৰ্তমান পাহৰি গৈছোঁ মই স্ক্ৰীনশ্বট মাৰিম বুলি ভাবিছিলোঁ মানে মই বহি এখনত নোট কৰি লৈছোঁ যিহেতু মই ষ্টৰি দি পেলাই কলেজ গ'লোগৈ তো নেক্সট ডে মানে কলেজ গ'লোঁ ন তো কি হ'ল ষ্টৰি খতম তো মই তেওঁলোকৰ নামবোৰ ক'ব নোৱাৰিম বেয়া চেয়া নাপাব কৈছে ইউ আৰ মাই ক্ৰাছ তো এইটো শুনি পেলাই মোৰ বহুত বেছি ভাল লাগিছে যে মই কাৰোবাৰ ক্ৰাছ হ'ব পাৰিছোঁ তো বহুত ধন্যবাদ যে মোকো কোনোবাই মানে ভাল পায় আৰু সেইটোৱে আৰু বহুত ভাল লাগিছে তো নেক্সট কুৱেশ্যন হ'ল বহুতে এইটো মোক সুধি আছিলে একদম কমন কুৱেশ্যন হয় তোমাৰ হাইট কিমান মোৰ হাইটটো ক'বলৈ মানে অকণমান প্ৰব্লেম ফিল এটা হয় অলপ টানো মানে মোৰ হাইটটো ক'বলৈ যিহেতু মই ওখ একদম বাঁহ গছৰ নিচিনা লিংকৈ ওখ তো মোৰ হাইট আপোনালোকৰ অনুমানত কিমানমান হ'ব পাৰে বাৰু কওকচোন কমেণ্ট বক্সত জনাব তাৰপিছত মই ধুনীয়াকৈ কমেণ্টতে লিখি দিম আৰু মোৰ হাইটটো কিমান মোক আপোনালোকে ৰিলবিলাকত চাগে দেখিছে নহয় ওখটো কিমান মই তো অনুমান কৰি জনাবচোন আপোনালোকক মোৰ কিমান ওখ যেন লাগে দেই এইটো মই কমেণ্ট বক্সত ধুনীয়াকৈ আপোনালোকক কৈ দিম এতিয়া আপোনালোকৰ বাবে থলোঁ এইটো কুৱেশ্যন দেই হোৱাট ৱাজ ইয়ৰ ফেভৰেট ছাবজেক্ট ইন হাই স্কুল তো মোৰ হাই স্কুলত চবতকৈ ফেভৰেট ছাবজেক্টটো হ'ল অংক তো অংক মই বহুত বেছি ভাল পাইছিলোঁ বুলি ভাবিছে নেকি একদম গাধোৱা আছিলোঁ মই অংকত মোৰ বেয়া লগা ছাবজেক্টটোৱে হ'ল অংক আৰু এতিয়া ক'ম মোৰ ভাল লগা ছাবজেক্টটো হ'ল কি জানে হিন্দী তো কোনে হিন্দী ভাল পায় জনাবচোন মোৰ হিন্দী বহুত বেছি ভাল লাগে কিন্তু অংকটো যে দেখিবই মন নাযায় মোৰ এইটো তো নেক্সট কুৱেশ্যনটো হ'ল হাই বা কি খবৰ সেইটোৱে তুমি ক'ত থাকা পাহৰি গৈছোঁ হাই বা কি খবৰ তুমি ক'ত থাকা মোৰ খবৰ বহুত বেছি ভাল একদম উৰি আছোঁ মই পৰীক্ষাও নাই যিহেতু সেইটো কাৰণে বেছিয়ে ভাল আৰু মই ক'ত থাকোঁ মই যেতিয়াই লাইভ আহোঁ ইনষ্টাগ্ৰামত সকলোৱে সোধে মই এইটো কৈ ফুটি গৈছোঁ আৰু এইটো সুধিছোঁ ইনষ্টাগ্ৰামৰ পৰাই তো আজি মই একে পূৰা ডিটেইলছত কৈছোঁ বৰ্তমান আগতে আমাৰ ডিষ্ট্ৰিক্ট আছিল হোজাই তো মই ডাইৰেক্ট কৈ থওঁ যে হোজাই লংকাৰ কাকিত এতিয়া মই আপোনালোকক ক'ম দিয়ক নগাঁও তাৰপিছত হোজাই পাব তাৰপিছত লংকা পাব তাৰপিছত আমাৰ ঘৰটো হৈছে কাকিত সেইটোৱে আৰু মই একদম আজি পূৰা দীঘলীয়াকৈ বুজাই দিছোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে বহুতকেইটা আছে এইকেইটাও এইটো বহুত কমন হয় চবেই সুধি আছিল বিয়া কেতিয়া পাতিবা তো মোৰ বিয়া মাক সুধিব লাগিব অ' মা মোৰ বিয়া কেতিয়া চ' মোৰ মায়ে বিয়াৰ কথা যেতিয়াই ক'ব মোৰ বিয়া তেতিয়াই দৰা চৰা মই বিচৰা নাই বৰ্তমানলৈকে বিচাৰিব লাগিব তো অলপমান দেৰি আছে সৰু হৈ আছোঁ এতিয়া মই পঢ়ি আছোঁ যিহেতু অকণমান টিকলু মিকলু হৈ আছোঁ চ' পাতিব লাগিব বিয়াখন মাতিম চবকে আহিব 31-32 তাৰিখ মানে পাতিম চাগে আৰু তাৰপিছত হ'ল বা তোমাৰ BF আছে নেকি BF বেষ্ট ফ্ৰেণ্ড
নে বা বেলেগ BF-ৰ কথা সুধিছে সেইটো নাজানো। আছে বুলি ক'ম নে নাই বুলি ক'ম? এডুকেশ্যন থাকক। এডুকেশ্যন মই আৰু বহুতে যেতিয়া সুধিব তেতিয়া চবকে একদম ইনষ্টাত ফালি দিম এডুকেশ্যন মই এনচাৰ দি পেলাই দেই। আৰু এজনে সুধিছে তোমাৰ ভাল পোৱা মানুহ এজন আছে নেকি? আছে যদি জনাবা। প্ৰাণজিত 9638 ভাল পোৱা মানুহজন এজন বুলি নাই। মোৰ ভাল পোৱা মানুহ কোন? ফাৰ্ষ্ট মই মোৰ বাক ভাল পাওঁ চবতকৈ বেছি। এতিয়া মায়ে আহি পেলাই পিছফালৰ পৰা মোৰ খুব বেকগ্ৰাউণ্ড মিউজিক দিবহি, মাক বেয়া পাওঁ বুলি কৈছোঁ। মা তোমাকো ভাল পাওঁ। তাৰপিছত আমাৰ ফাদাৰকো মই ভাল পাওঁ আৰু মোৰ ভণ্টিহঁতকো চবকে ভাল পাওঁ, কিন্তু মেইনলি মই বাকে ভাল পাওঁ। তো বায়ে যি ভিডিঅ'টো চাই আছা ফুলি নাযাবা, ফুটি যাবা নহ'লে, এনেও ক্ষীণ মানুহ তুমি। তো সেইটোৱে আৰু মোৰ বিয়া চিয়া কথা ক'লে আপোনালোকে। তো বিয়া মোৰ বৰ্তমান সৰু হৈ আছে যে, সেইটো কাৰণে মই বিয়া কথাটো এতিয়া নক'লোঁ, হ'লেও পাতিম কেইদিনমানৰ পিছতে। আহিব সকলো। তো এইটোৱে আছিল মোৰ ভ্লগটো। আৰু বহুতে ধুনীয়া ধুনীয়াকৈ যে কৈছিল কথাবিলাক, তো তেওঁলোকৰ হয়তো মই কলেজ যোৱাৰ পিছত ষ্টৰিবোৰ গুচি গ'ল, তো বেয়া চেয়া নাপাব। তেওঁলোকক মই নেক্সট ভিডিঅ' আৰু বহুত গাল আছিল ক'বলৈ, কিন্তু মানে সময় নাই নহয়, বহুত দীঘল, মই লেজি কথা কোৱাত, সেইটো কাৰণে আৰু। তো নেক্সট আকৌ আহিম আপোনালোকৰ মাজলৈ, ধুনীয়া ধুনীয়াকৈ কুৱেশ্যনবিলাকৰ এনচাৰ দিবলৈ আহিম। আৰু ধুনীয়াকৈ এইটো ভিডিঅ' চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, তেতিয়াহে মই নতুন নতুন ভিডিঅ'বিলাক দিম, হয় নাই বাৰু? তো আজিলৈ বাই বাই, টাটা, লাভ ইউ অল।